Hi there, welcome back to my channel. Bodoland Singo Thanai College Brau, teacher gaya, Perengiri gaya. Bodo Medium ni textbook gaya. Bodoland Singo Thanai, Venture School Pra, provincialized Bijaya. Be bata ko ang punga gede, nei takali se, Assam Assembly of Bodoland Sane, Emily para bungteng, kuka kyuteng. Excellent job, excellent job. Veterinary College Brau, Tezasi teacher gaya, Perengiri gaya. जेसेबां टीचार दानांगौ जेसेबां फोरोंगिरि थानांगौ बेसेबां गैया एखे खमथार UGC नि नर्मनि एखेबारे गाहायथाराव उदालगुरि कलेजखौ मोनसे एग्जाम्पल होनानै उदालगुरिनि MLA श्री रिहन दैमारिया आसाम एसेम्ब्लियाव मा बुंदोंमोन एसे खोनासंदो ডাঙৰীয়া আমাৰ BTC অঞ্চলত বিশেষভাৱে শিক্ষাৰ দিশত আমিও বিচাৰো সমগ্ৰ ৰাজ্যখনৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকেও এটা শিক্ষাৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ পাওক আৰু মই বিগত চৰকাৰ দিনত থকা আমাৰ শিক্ষামন্ত্ৰীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে আমাৰ BTC অঞ্চলত থকা যিবিলাক শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি ইমান ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে ইমান ধুনীয়া ক্লাছৰুম হৈছে সেইটো নিশ্চয় আমি ফলাক ল'ব লাগিব কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া যে তাত যিবিলাক কলেজ আছে তাত যিমানখিনি আমাৰ পোষ্টবিলাক থাকিব লাগে বিভাগ অনুযায়ী সেইবিলাক আমি তাত দেখা নাই এইটো খুব সামান্য কথা মই আশা কৰিম আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বিশেষভাৱে মই যেহেতু উদালগুৰি সমষ্টিৰ পৰা আহিছো মোৰ উদালগুৰি কলেজৰ কথাই মই কৈছো যে আমাৰ উদালগুৰি কলেজত বৰ্তমান প্ৰায় 3620 জন ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াৰ অনুপাতে বিভাগসমূহত মই কেইটামান উদাহৰণ দাঙি ধৰিছো অসমীয়া বিভাগত 3 জন আমাৰ শিক্ষক আছে ইংলিছত 3 জন আছে বড়ো MLত 4 জন আছে এডুকেশ্যনৰ মাত্ৰ 2 জন আছে ইংলিছত মাত্ৰ 2 জন আছে হিষ্ট্ৰীত মাত্ৰ 2 জন আছে ফিলছফিত মাত্ৰ 2 জন আছে পলিটিক্যাল সায়েন্সত মাত্ৰ 2 জন আছে মুঠ মাত্ৰ 20টা পোষ্ট তাত চেংচন পোষ্ট আছে গতিকে 3620 জন ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াটো কোনো ধৰণে সম্ভৱ নহয় গতিকে তাত নিশ্চয় আমাৰ শিক্ষকৰ প্ৰয়োজন আছে গতিকে আমাৰ বৰ্তমানৰ চৰকাৰ আপোনাৰ যোগেদি মই দৃষ্টিগোচৰ কৰিব বিচাৰিছো যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি তাত যথেষ্ট পৰিমাণে যাতে পোষ্ট চেংচন কৰে তাৰ কাৰণে মই আমাৰ চৰকাৰখনক আহ্বান জনাইছো অকল এইটো All right, Udalguri College बेसेबां स्टुडेन्ट दङ फरायसाफोर दङ नोंथाङा मिथिगौ नामा 3620 फरायसाफोर दङ उदालगुरियाव गोबांथार रिहन दैमारिया बेखौनो बुंदों गावनि स्पिचआव टिचारालाय बेसेबां टिचार दं only 20 teachers 20 टिचारल' दङ very low सोमोनांथावथार बे सोमोनांथाव UGC नङा मा बुङो 1:20 that means सासे टिचाराव only 20 स्टुडेन्ट थानांगौ बिनि बांसिन थानो मोना बाट उदालगुरि कलेज उदालगुरियाव सासे टिचाराव 181 स्टुडेन्ट्स दं 1:181 रेशियो too much too big ओंखायनो आं बुंनो सानदों आसाम सोरखारा बड'लेण्डखौ फिसा बाथुल बायदि सानदों नामा अननायनि आंखाल नुदों बेवहाय आसाम सोरखारा बड'लेण्डखौ अनाखै राइट नाउ व्हाट अबाउट वेंचर स्कुलफ्रा मानो प्रभिन्सियेलाइज जाया बड'लेण्डआवलाय मा जाहोन मिथिनानै लादोनि অকল এইটোৱে নহয় অধ্যক্ষ ডাঙৰীয়া যে BTC সৃষ্টি হোৱাৰ আগত আমাৰ BTC অঞ্চলৰ পৰিৱেশটো অলপ বেয়া আছিল এইটো অপ্ৰিয় হ'লেও সত্য আৰু সেইকাৰণে তাত শিক্ষানুষ্ঠানবিলাক প্ৰায় শিক্ষানুষ্ঠান নাছিল BTC সৃষ্টি কৰাৰ পিছত যেতিয়া পৰিস্থিতি পৰিৱেশ ভাল হ'ল তেতিয়া তাত শিক্ষানুষ্ঠানবিলাক
গঢ় লৈ উঠিল কিন্তু প্ৰচলিত যি আমাৰ চৰকাৰীকৰণৰ যিটো ব্যৱস্থা বা আইন আমাৰ ৰাজ্য চৰকাৰৰ সেই ব্যৱস্থাৰ আওতাত আমাৰ শিক্ষানুষ্ঠানবিলাক নাহিল তাৰমানে আমাৰ BTC থকা প্ৰায়বিলাক শিক্ষানুষ্ঠানবিলাক চৰকাৰীকৰণ নহ'ল যাৰ কাৰণে আমাৰ এটা গুণগত শিক্ষা দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কাৰণ আমাৰ স্কুলবিলাক বেছিভাগ শিক্ষানুষ্ঠানে ভেঞ্চাৰ গতিকে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল তেওঁলোকে নিয়মিত ৰূপেও আহিব নোৱাৰে বা নাহে তেওঁলোকক দৰমহা দিব নোৱাৰে যাৰ ফলত আমাৰ ল'ৰা ছোৱালীবিলাকে গুণগত শিক্ষা পাব নোৱাৰে তো এইকাৰণে আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যেতিয়া BTC চৰকাৰ হ'ল মই নিজেও BTC চৰকাৰত এতিয়া বৰ্তমান আছোঁ গতিকে আমি সকলোৱে আহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিগত চৰকাৰৰ সময়ত তেখেতৰ লগত আমি আলোচনা কৰিলোঁ আমাৰ সমস্যাৰ সম্বন্ধে তেখেতক আমি ক'লোঁ আৰু তেখেতে আমাক সহানুভূতিৰে তেখেতে আমাক ক'লে যে গোটেই ৰাজ্যখনৰ কাৰণে এতিয়া মানে প্ৰভিঞ্চিয়েলাইজ কৰাটো সম্ভৱ নহয় গতিকে BTC অঞ্চলৰ কেছটো স্পেচিয়েল কেছ হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ সেইকাৰণে আমাৰ BTCত এটা আইন প্ৰণয়ন কৰি ৰাজ্য চৰকাৰক দাখিল কৰিবৰ কাৰণে তেখেতে আমাক পৰামৰ্শ দিলে আৰু সেই অনুযায়ী আমি BTC চৰকাৰখনে এটা আইন প্ৰণয়ন কৰি আমি ৰাজ্য চৰকাৰক ইতিমধ্যে আমি দাখিল কৰিলোঁ কিন্তু এতিয়ালৈকে আমি ৰাজ্যপালৰ অনুমোদনটো পোৱা নাই মই অনুৰোধ কৰিম আপোনাৰ যোগেদি যে অতি সোনকালেই এই আইনখন ৰাজ্যপালৰ অনুমোদন লৈ যাতে আমাৰ BTCক যাতে দিয়ে আৰু আমাৰ BTC অঞ্চলৰ ল'ৰা ছোৱালী যাতে গুণগত শিক্ষাটো লাভ কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ All right बड'लेण्डनि सिङाव थानाय भेन्चार स्कुलफोरखौ प्रभिन्सियेलाइज खालामनो हायैनि मेइन रिजनआ जाहैदों आसामनि एजुकेशन एक्ट एबा ल बायदियै जोंनि भेन्चार स्कुलफोरा माखासे नर्म्सफोरखौ सेटिसफाई खालामनो हाया ओंखायनो बेफोर भेन्चार स्कुलफोरखौ प्रभिन्सियेलाइज खालामनो हाया दा बेनि थाखायनो 2026 मायथाइनि 11 फेब्रुवारियाव BTC सरकारा मोनसे एजुकेशनल बिल पास खालामदों The Bodoland Territorial Council Educational Bill Provincialization of Services and Reorganization of Educational Institutions. All right, bill pass जादों council pass जादों दा बे बिला आसाम गभर्नरनि टेबोलाव दङ दासिमबो बिथाङा एप्रुभ खालामाखै राइट 2026 नि 11 फेब्रुवारिनिफ्रायनो दंहैयो बे बिला बिथांनि टेबोलाव दा बे बिलखौ बिथाङा माब्ला एप्रुभ खालामगोन आसाम सरकारा एसे हेल्प खालामबा मोजां जागौमोन होननानै आं सानो नोंथाङा मा सानो कमेन्ट सेक्सनाव लिरनानै हरदो अलराइट आरोबाव गुबुन फारसेथिं बड' मिडियामनि टेक्सटबुकबो गैया आसाम सरकारा बड' मिडियामनि टेक्सटबुकखौ टाइमलि पाब्लिश खालामा বহুখিনি ক'বলগীয়া আছিল সময় শেষ হ'ল বিশেষকৈ এটা ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ 1 মিনিটৰ ভিতৰত শেষ কৰিম বিশেষকৈ আমাৰ বড' মিডিয়ামৰ যি টেক্সটবুক এই টেক্সটবুকৰ সমস্যাটো এত জটিল আমি বেলেগ মানে মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সটবুক সোনকালে ওলাই যায় আমাৰ টেক্সটবুকটো অসমীয়া মিডিয়ামটো ওলোৱাৰ পিছতহে ট্ৰেন্সলেট কৰিবৰ কাৰণে দিয়া হয় এই টেক্সটবুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ গতিকে সময়ত থাকোতে 1 বছৰৰ আগৰ পৰাই যদি হেতু ঠিক ঠাক কৰি পেলাই ট্ৰেন্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সটবুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায় এটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ ধন্যবাদ থ্যাংক ইউ এখানে एमएलए बिथाङा बुंदों बड' मिडियामनि टेक्सटबुकखौ आसामिस मिडियाम पाब्लिश खालामखांनायनि उनावसो ट्रेन्सलेशननि थाखाय होनाय जायो That's it. Time taking. Assamese mediumनि बुकआ पाब्लिश खालामनो जेसेबां समय लागोन बेनि सायाव बर' मिडियामनि बुक पाब्लिश खालामनाया डिपेन्डेन्ट मानोना पाब्लिश खालामनायनि उनावसो बे बुकखौ बर' रावाव ट्रेन्सलेशन खालामनो होनाय जायो That is a catch. That is why it is taking longer time. बेनि थाखायनो बर' मिडियामनि बुकफ्रा
timely publish जाया okay so जोंहा जेरावबो जारला दंथारो जारला जों जाबायदि नुदों जोंहा जेरावबो जारला दं जेंना दं दा बिटिसि सरकारा बे जेंनाफोरखौ सुफुंनानै होगोन होननानै आं आसा खालामो All right, guys. Assam सरकारा सोलोंथाइनि थाखाय रां बाहाया नामा? This is my first question. Second question जाहैदों वेलफेयार स्किमनि थाखायल' रां बाहायो नामा आसाम सरकारालाय? दिनै एसेनोसै जोंनि बड'लेण्डनि भेन्चार स्कुलफोरखौ प्रभिन्सियेलाइज खालामाबा जोङो क्वालिटि एजुकेसन मोननाय नङा जों बयबो मिथिगौ बे बाथ्राखौ आं आसा खालामो उन्दै उन्दै गथ'फोरखौ मोजां एजुकेसन होगोन जोंनि बिटिसि सरकारा आसाम सरकारा in future. Thanks for watching the video. We'll meet again. Take care. Bye.